গাইজ মই আতিকুৰ ৰহমান আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল ইউনিক অসম। তো আপোনালোকে গম পাইছে যে নতুনকৈ এখন চিনেমা ৰিলিজ হৈছে যে চুপা চুপি। তো একদম ট্ৰেণ্ডত চলি আছে। তো আমিও এই লগৰকেইটা এতিয়া আজি চাব আহিছোঁ চুপা চুপি। তো জাইদুল আছে, কিবা এটা কৈ দিওঁ। তো ফাইনেলি চাম আজি চুপা চুপি আৰু এটা ইণ্টাৰেষ্টিং কাহিনী আমি বৰ্তমান কৰিছোঁ জানেনে নাই? তো একদম অলপমান পিছত দেখাই আছোঁ মানে পিছত দেখাই আছোঁ একদম ট্ৰেণ্ডিঙত আছে। তাৰমানে ৰিলত আহি আছে আমাৰ প্লেচ তাতে একদম ৰিলত আহি আছে আমাৰ। তাৰো মুকালমাৰ চলি কেইটামান আছিল, এই বিনোদ বুলি কয়, উপদ্বীপ, এনেকৈ তাহোন ৰিল বানে, তাহোন ভাইৰেল একদম। তাহোন আহিছি কোনোবা এটা ছোৱালীক লগ কৰিব আছিল না ইয়াতে, কি নাম আছিল ছোৱালীটোৰ নামটো তো দেখাই আছোঁ, ক'ত আছোঁ দেখাই আছোঁ। আপোনালোক চিনি পাব প্লেচটো। আৰু আপোনালোকে চুপা চুপি চালে নে নাই? তো চালে না নাই? তো চাই আছোঁ, চব দেখাই আছোঁ, তো চাই থাকক। আহি আছিলোঁ চাম বুলি চুপা চুপি, কিন্তু আহি পালোঁ লাউৰাপাৰা। তো চাওক গাইছে, চাওক এই যা তলৰ পিনে চাব পাৰিনে চাওঁ। তো একদম চাওক, তো এইটো ৰেল লাইন। এতিয়া বৰ্তমান কোনো ট্ৰেইন চেইন নাই, সেইকাৰণে আমি আহিছোঁ। তো আপোনালোকক দেখাই আছোঁ। এই তলৰ পিনে যাব নোৱাৰি আৰু নামি যাব লাগিব, কিন্তু আমি ইমান এটা ৰিক্স লোৱা নাই। কি যিহেতু আমি চিনেমা চাব যাব আহিছোঁ, তথাপিতো আমি ইয়াতে একবাৰ সোমাই গ'লোঁ। কাৰণ এই বৰ্ডখন দেখিলোঁ আমি, লাউৰাপাৰা বুলি লেখা আছে, তাৰপিছতে আপিটোৰ ৰিলছটোও চাইছিলোঁ, সেইকাৰণে আমি ইয়াতে সোমাই গ'লোঁ। হয় না নাই? তো কেনে লাগছি লাউৰাপাৰা? তো এই চাওক দেখাই আছোঁ, এই চাওক তো কেনেকুৱা এটা ভিউ দেখিছে না, কি এটা আৱাজ আপোনালোকক মই দেখুৱাব পৰা নাই। আমাৰ ওচৰতে ইমান ভাল জেগা আছে, গমেই পোৱা নাই। আমি ইমান দূৰত পিকনিক চাব দৰকাৰে নাই, গম পোৱা নাই। চাওক দে আৰ কেনেকুৱা এটা ভিউ। তো এহুনো পুৰা চাইছে, আহি পেলাই পুৰা ফটো উঠছি এহুন। তাৰমানে মোক অলপ টাইমত একজনে খালি ফটো ইয়াৰ বেছি, তাৰ বেছি কি ওলাই আহিছে এটা কাৰণ আমি ফটো উঠোৱা নাযায় বেছি, বেলেগো বেছি ফটো তোলাও। তো আপোনালোকক আহিব, আপোনালোকে লাউৰাপাৰা আচলতে বাজেট ফ্ৰেণ্ডলি একদম তাৰমানে মোৰ তাৰমানে কি জানা, ৰিলটো দেখি পেলাই হাঁহি উঠছি, কি এখন আৰু কিবা নাই এনেই আন লাগিছিল। কিন্তু যেতিয়া আহি পেলাই চালোঁ, সঁচাকৈ মজা লাগছি। মানে বহুত দূৰত যাই পেলাই এনে লাগছি, বোলে বহুত দূৰত মানে ইমান টাইম মানে ট্ৰেভেল কৰি আহিলোঁ আমি। সেনা লাগছি। তো বহুত ভাল লাগছি। তো আপোনালোকক দেখাই আছোঁ, চাই থাকক। আৰু আমি যাই আছোঁ এইবাৰ চিনেমা চাব চুপা চুপিত। আকৌ চিনেমাখনত মেইনলি কাক চাব যাবি এতিয়া কৈছোঁ? চুৰ দে কি হৈছে চিনেমা চাবা? কি চিনেমা চাবা যাবি? চুপা চুপি চিনি পোৱা না? বাবু চাইছো মই দিলা দে কাক চাবি কৈছো? সি এটা কলাই, কাক চাবি কো? চাম এইফালে আমি গান্ধী ভৱন দেখাই আছোঁ, চব দেখাই আছোঁ। তো ফাইনেলি আহিলোঁ। কি কবি? চাম আৰু চুপা চুপি যাম। কি কিবা কবি না? ভাল কি ভাল চিনেমা কি চাবি না চিনেমা? চাম তো এয়া হৈছে কাউণ্টাৰ। তো কাউণ্টাৰত আছোঁ আমি, টিকেটটো কাটি লওঁ। তো এইফালে আছে এখন মেডিকেল কিবা বুলি লেখা আছে। তো বাকী ঠিকে আছে, দেখাই আছোঁ আপোনালোকক, চাই থাকক। 5 তাৰিখত লৈ ল'লোঁ একেলগে একদম। চিট নাম্বাৰ কি? 14, 15, 16। তো একদম মজা। তো কি হ'ব, কিহৰ গাড়ী ভাড়া কথা কৈছা? তো আপোনালোকে চাই থাকক, আপোনালোককো দেখাম আজি চুপা চুপি। আমাৰ ই অলপ চুপে গাঁৱত, তাত অলপ দেৰিকৈ হ'ব। তো আমি অলপ টিহুৰ চকত আমি অলপ ফুৰি আছোঁ এতিয়া। তো কেইখিনিমান দেৰি হ'ব? মোটামুটি এতিয়া 1:30 বাজিল, 8টা বজাত আৰম্ভ। তো ইমান সোনকালে অহাৰ কাৰণটো কি, মই এতিয়া কৈছোঁ? ইমান সোনকালে অহা কাৰণটো কি জানা নাই? তাৰমানে মোৰ মানে প্লেন নাছিলে, আতিকুৰৰ প্লেন নাছিল। তাৰপিছত মোক ৰাতি কৈছিল বোলে যাই আছোঁ চিনেমা চাব যাম চুপা চুপি। তাৰমানে কি জানা না, মই এটা কথা কওঁ, কৰা নাযায়, প্লেনটো হৈ যাব। প্লেন হৈ যায় মানে, প্লেন যদি বহুত দিন আগৰ পৰা কৰি থৈ দিয়া কেনচেল কি হয়, কেনচেল হয়। মই নাযাওঁ, মোৰ অসুখ, মোৰ কিবা, মোৰ পইচা নাই, মোৰ কিবা নাই। তাৰমানে সেইকাৰণে প্লেনগিলা পটককৈ কৰি পেলাই পটককৈ আহি গ'লে হ'ল। সেইকাৰণে মই কোৱা নাছিলোঁ। মোক কৈ আছিল বোলে ইয়াতে 12:30 আছে, 12:30 থকা বুলি কৈছে চিনেমা। তাৰপিছত 12:30 বোলে মানে মই ভাবি আছোঁ 12টাত ঘৰৰ পৰা ওলাইছে 12:30 মানে চিনেমা আছে। মই মানে কি মানে কৰা বুলি ভাবিছোঁ, মই মাথা লাগিছিল। আৰু আহি পেলাই গম পালোঁ বোলে 8টাত আছে চিনেমা। তো এয়া এতিয়া চাব লাগিব। তো আপোনালোকো আহক, একেলগে চিনেমা চাম। আহক
তাৰমানে এইবাৰ আমি টিহু খাৰ কাৰণ কি যোৱাবাৰ আমি ৰৈ বিনাৰ লগত চালোঁ ৰৌৰি মেলা আমি নলবাৰীত চালোঁ বেলাৰুণাত কিন্তু বেলাৰুণাত। মানে চাওঁতে মানে স্ক্ৰীণখন ইমান তাত ঠিক নহয় মানে আৰু ওপৰ ফালে হয় মানে মাহাজাই ওপৰ মই অকলে চাব লাগে বাকী বহা কমফৰ্ট কিন্তু কমফৰ্ট আছে ছিটবিলাক বহুত চিট একদম বহুত ভাল। কমফৰ্টেবল চিট কিন্তু সৰু আৰু হলটো সৰু ইমান তাৰমানে কি জানা নাই মানে সদায় এটা বস্তু চাই ভাল নালাগে মানে বেলেগ বেলেগ মানে এক্সপিৰিয়েঞ্চ কৰি থাকিব লাগে ক'ত কিনে ভাল তো সেইকাৰণে আমি এইবাৰ টিহু গৈছোঁ টিহু। টিহু মানে যোৱাবাৰ মানে হেৰি হৈছিল না বেছি দিন হোৱা নাই বেছি দি হ'বা এই মানে দেখাইছিলে মানে যেতিয়া সেই হ'ল ৰিলিজ হ'ল তেতিয়া মানে এইটো অপেনিং কৰিছিল চাই থাকক এতিয়া টিহু তো আমি কিবা এটা খাই লওঁ টিহু চকত খাই আহি কেনে এতিয়া কি কৰিছোঁ জানানা মই পাছপৰ্ট ফটো উঠি আছোঁ কাৰণ ভিজাখন বনাব লাগে নেক্সট আমি চাইনা যাম চাইনা তো আনি ল সিহঁতকো কৈছোঁ মই একো কৈছোঁ এই মোবাইল চাই আছে একো কৈছোঁ যে ভিজাখন বনাই ল মোৰ লগত একেলগে চাব পাৰিম চাইনা কিন্তু এইখন বনা নাই মই বনাই লৈছোঁ আমি নেক্সট এইবাৰ চাইনা যাম ইনশাআল্লাহ। মই চাইনা নাযাওঁ মই যাম ৰাছিয়া ভাল তাৰমানে নায়ে কাৰো তো বেয়াতো তই যাবি নেকি মোৰ লগত তেতিয়া কওঁ অ'কে চাইনা যাম মই যাম নেক্সট যাম নিশ্চয় যাবি না তো ভিজাখন বনাই ল মই পাছপৰ্ট ফটো উঠি আছোঁ ৰাছিয়াত গেলি বোলে ভিজা নালাগে বোলে হয় নেকি সেইকাৰণে ভিজা আপোনাৰ ৰাছিয়াত ভিজা তাতে একেলগে থকা ৰাখবি দে সেতি নহয় কিন্তু কি জানানা আচলতে আমাৰ চলিকেইটাৰ কি তাৰমানে যোগ কি নাযাওক যিমান যি যোগে নাযাওক তাৰমানে বাথৰুমত সোমাবই লাগব বুজি পাইছে না নাই তাৰমানে চিনেমা হলৰ বাথৰুমটো চাই ভালেই যা বাথৰুম ডিম্পুতাৰ দৰে বাথৰুমটো দেখি দিছোঁ বেয়া নহয় বাথৰুম চাথৰুম ঠিকে আছে তো আহিব পাৰে আপোনালোকে একদম ভাল না বাথৰুম কেনে ঠিকে আছে তো ফাইনেলি আমি সোমাই আছোঁ এই চাওক ফাইনেলি আমি গোটেইকেইটা বহি লৈছোঁ অ 200 টকা হৈছে যা এচি খালি ইমান টাইম হা 250 টকা দি টিকেট কাটি ইমান টাইম থাকিব পাৰিবি নেকি বেয়া চাই আছোঁ একদম ফালি দিছে একদম ফালি দিছে কেনে লাগিল তো ফাইনেলি হৈ গ'ল বাহ তো কেনে লাগিল বঢ়িয়া বঢ়িয়া চালি আছে একদম হিন্দী ফিল্মৰ দৰে দিছে একদম তো তাৰমানে চিনেমাখনত সুখ দুখ প্ৰেম যি লাগে তাৰমানে চব আছে আৰু যদি ফাইট লাগে ফাইটো আছে মানে 3 ঘণ্টা এচি খাই দিলে গাটো পুৰি যায় বহুতে বাহিৰত গৰম লাগছে এতিয়া কেনে লাগছে চিনেমা চাই কেনে লাগছে মজা চিনেমা চাই কেনে লাগছে ভাল লাগছে তো আপোনালোকে আহক অতি সোনকালে তো কেনে লাগছে আমি উৰ্মিলাবকে চাবা মজা চিনেমা হৈছে বহুত ভাল লাগছে কিন্তু আৰু অলপ দুখো আছে তো একদম বঢ়িয়া তো আপোনালোকে আহিব তো আমি এতিয়া ঘৰত যাম কিবা এটা খাই তো চাই থাকক এতিয়া আমি ঘৰৰ পিনে গৈ আছোঁ তো চিনেমা একদম মজা তো খালি অলপ গৰম লাগছে এতিয়া
তাতে মোটামুটি 3 ঘণ্টামান আছোঁ নেকি না 2 ঘণ্টাই 3 ঘণ্টা প্ৰায় 3 প্ৰায় 3 ঘণ্টা আৰু 3 ঘণ্টামান তাতে এচি খাই কিবা কেম্বা গৰম লাগিছে ক'লো না এলা গৰম চৰম বাদ দি যেতিয়া চিনেমা একদম বেষ্ট অসমীয়া চিনেমা আমি ডেকাকেইটা যেতিয়া আমি চাবা আহিম তেতিয়া আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো আৰু উঠি যাব বুজি পাইছা না নাই লাহে লাহে উঠি যায় এখন বলিউডত যেনে এটা ক্ৰেজ সেনেকুৱা এটা ক্ৰেজ আমাৰ অসমীয়া ফিল্মতো দিব লাগে সেইকাৰণে আমি ডেকা গাভৰু যিখিনি আছে সেইখিনি ওলাই আহিব লাগে চিনেমা চাবৰ কাৰণে হিন্দী বলিউড চিনেমা দেখিলে চাই সেইবিলাকত দাউৰি থাকে যে শ্বাহৰুখ খানৰ চিনেমা এখন ওলাই বা চলি যিমান একদম দাউৰি থাকে 400-500 আমাৰ মানে কিন্তু টিকেট দিলে কম 200-300 টকা আৰামছে মিনিমাম আহক না আপোনালোকে কি আছে চাই যাওক চাওক মজা কি হৈ যাব ধুনীয়া চিনেমা অসমীয়া চিনেমা যদি আমি ছাপোৰ্ট নকৰোঁ কোনে ছাপোৰ্ট কৰিব আজি চিনেমাখন চোৱা যদি মানে কিটো লেভেলৰ মিউজিক দিছি মানে কি ফাইট লাগে কি লাগে সুখ মানে লাগে action দুখ লাগে প্ৰেম লাগে চব আছে তো আপোনালোকে আহক আৰু এনজয় কৰক আহি পালোঁ ঘৰত তো আহি পেলাই চলা তলা সহায় নাই তো মই ভাবিছোঁ যে ভিডিঅ'টো সমাপ্ত কৰোঁ তো চুপা চুপি চাই বহুত ভাল লাগিল আপোনালোকক চাব আহিব তো বহুত দিনৰ মূৰত এটা ভিডিঅ' বনালোঁ কেনেকুৱা হৈছে নাজানো তো যদি ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কিন্তু লাষ্টত এটা কথা কওঁ যে আমি যিখিনি উঠি অহা প্ৰজন্ম সেইখিনি আমি অসমীয়া চিনেমাক ছাপোৰ্ট কৰিব লাগিব সেইটোৱে কথা তো বাই বাই জয় অসম